আচলতে মুম্বাই ইণ্ডিয়ানছৰ কি হ'ল এটা সময়ত মুম্বাই ইণ্ডিয়ানছ আৰু চেন্নাই ছুপাৰ কিংছে আই পি এলত ৰাজত্ব কৰি আছিল। চেন্নাই ছুপাৰ কিংছ আৰু মুম্বাই ইণ্ডিয়ানছ বুলি ক'লে আই পি এলৰ সকলো টিমে ভয় খাইছিল আৰু তাৰ কাৰণে বৰ্তমান সময়তো ফেন ফলোৱিং চবতছে বেছি মুম্বাই ইণ্ডিয়ানছ আৰু চেন্নাই ছুপাৰ কিংছ, যদিও আৰ চি বি তাৰ লগে লগে গৈ আছে। কিন্তু বৰ্তমান যেন সেই মুম্বাই ইণ্ডিয়ানছো নাই, সেই চেন্নাই ছুপাৰ কিংছো নাই। যদিবা কেপ্টেইন সলনি হ'ল, কিন্তু প্ৰায় যদি আপোনালোকে চাই নহয় প্লেয়াৰখিনি প্ৰায় একেই আছে। ইয়াৰ ৰোহিত শৰ্মাই হওক, যশপ্ৰীত বুমৰাই হওক, সূৰ্যকুমাৰে হওক, হাৰ্দিক পাণ্ডিয়া, মানে প্ৰায়খিনি মুম্বাই ইণ্ডিয়ানছৰ বেটছমেন বলাৰ সকলো প্ৰায় একেই আছে। দুই এজন সলনি হৈছে, অভাৰচিজ খেলুৱৈ দুই এজন সলনি হৈছে, কিন্তু প্ৰায় ইণ্ডিয়ান খেলুৱৈ প্ৰায় একেই আছে। আৰু এইটো টিম লৈ ৰোহিত শৰ্মাৰ নেতৃত্বত 5বাৰকৈ আই পি এল দখল কৰিছে মুম্বাই ইণ্ডিয়ানছে। আজি মই মুম্বাই ইণ্ডিয়ানছৰ কথা বিশেষকৈ ক'ম, কাৰণ কিয়নো মুম্বাই ইণ্ডিয়ানছৰ বৰ্তমান সময়ত সকলোকৈ অৱস্থা বেয়া। যদি কলকাতা বেয়া, তাতকৈ অলপহে ভাল মুম্বাই ইণ্ডিয়ানছৰ, অৰ্থাৎ এখন খেল মাত্ৰ তেওঁলোকে জয়লাভ কৰিছে। আচলতে টিমটোৰ মাজত যিটো আণ্ডাৰষ্টেণ্ডিং থাকিব লাগে সেইটো নাই নেকি বাৰু? হাৰ্দিক পাণ্ডিয়া যেতিয়াৰ পৰা কেপ্টেইন হ'ল তেতিয়াৰ পৰা দেখা গ'ল যে খেলুৱৈসকলতো ঠিকেই আছে, খেলুৱৈসকল যিখিনি আগতে আছিলে তেনেকুৱাই আছে। আৰু এইটো নহয় যে হাৰ্দিক পাণ্ডিয়া কেপ্টেইনশ্বিপ বহুত বেয়া কৰে, যথেষ্ট ভাল কৰে কেপ্টেইনশ্বিপ হাৰ্দিক পাণ্ডিয়া, কিন্তু গোটেই টিমটোৰ মাজত যেন কিবা এটা আণ্ডাৰষ্টেণ্ডিং নাই, সকলোৰে মাজত যেন সেই বুজাবুজিটো নাই, যিটো বুজাবুজিৰ সহায়ত এটা টিম গঠন হয়, এটা একগোট হয় এটা টিম, আৰু সেই টিমটোৱে আই পি এলত প্ৰদৰ্শন কৰে বা যিকোনো এখন খেলত প্ৰদৰ্শন কৰে, সেই বস্তুটো দেখা নাই। এতিয়া আপুনি যদি চাই তিলক বৰ্মা, সূৰ্যকুমাৰ যাদৱ বা বেটছমেন যিখিনি বেয়া প্ৰদৰ্শন দাঙি ধৰিছে এতিয়ালৈকে, চ' তেওঁলোক বেয়া বেটছমেন নহয়, যথেষ্ট ভাল বেটছমেন, যথেষ্ট কৰি আহিছে তেওঁলোকে আই পি এল ইতিমধ্যে। তো মানে আজি 2021-22লৈকে তেওঁলোকে ইতিমধ্যে বহুতখিনি কৰিছে। বা যশপ্ৰীত বুমৰাই ধৰক যথেষ্ট বলাৰত যথেষ্ট কৰিছে, মেইন বলাৰ মুম্বাই ইণ্ডিয়ানছৰ নহয়, অলৰেডি ফ্ৰেঞ্চাইজিছ আপুনি গোটেই আই পি এলৰ টিমখিনি চাবলৈ যায় নহয়, যশপ্ৰীত বুমৰা সকলোতকৈ বেষ্ট প্লেয়াৰ হয়, বেষ্ট বলাৰ হয়। তেনে ক্ষেত্ৰত এতিয়ালৈকে 4-5খন মেচ মুম্বাই ইণ্ডিয়ানছে খেলিলে, এতিয়ালৈকে কিন্তু এখন মেচতো এটা উইকেট দখল কৰিব পৰা নাই। সেইটোতো বাদ দিয়ক, ইকনমি বৰ্তমান যদি আপুনি হাৰ্দিক পাণ্ডিয়া চাই 9 পইণ্ট কিমান ইকনমি হৈছে গোটেইখিনি খেলত, অৰ্থাৎ প্ৰত্যেকটো অভাৰত 9.9 মানকৈ ৰান দি আছে হাৰ্দিক পাণ্ডিয়াই, যশপ্ৰীত বুমৰাই। তেনে ক্ষেত্ৰত যশপ্ৰীত বুমৰাই তেনেকুৱা এজন প্লেয়াৰ নহয়। আপুনি যিটো হৈ যোৱা ৱৰ্ল্ড কাপত তাৰ যশপ্ৰীত বুমৰাৰ প্ৰদৰ্শন চাওক, বা তাৰ আগত চেম্পিয়নছ ট্ৰফি হ'ল, তাৰ আগত আকৌ T20 ৱৰ্ল্ড কাপ হৈছিলে, সকলো প্ৰদৰ্শন চাওক, এছিয়া কাপৰ প্ৰদৰ্শন চাওক। কিন্তু এইবাৰ সম্পূৰ্ণ বিপৰীত হৈছে আই পি এলত। কিয় হৈছে? এইটোতো নহয় যে খুব সোনকালে ফৰ্মটো গুচি যাব বা খুব সোনকালে ফৰ্মটো আহি যাব, সেইটো নহয়, ইমান সোনকালে যাবও নোৱাৰে। তো এইটো নহয় যে হাৰ্দিক পাণ্ডিয়াই কেপ্টেইনশ্বিপ কৰিব পৰা নাই। আচলতে কিবা এটা তেওঁলোকৰ মাজত আণ্ডাৰষ্টেণ্ডিংটো মই ভাবোঁ খেলিমেলি হৈছে, যাৰ কাৰণে বৰ্তমান মুম্বাই ইণ্ডিয়ানছৰ প্ৰদৰ্শন এইটো হৈছে। প্ৰথমখন খেলত বা হৈ গ'ল, কলিকতা নাইট ৰাইডাৰ্ছৰ বলিং লাইন আপ যথেষ্ট বেয়া, মুম্বাইও বেয়া, কলিকতা যথেষ্ট বেয়া, যাৰ কাৰণে মুম্বাই অনায়াসে খেলখনত জয়লাভ কৰিবলৈ সক্ষম হ'ল। আৰু তাততো ক্ৰেডিট দিব লাগিব ৰোহিত শৰ্মাক। তো ৰোহিত শৰ্মা এটা ভাল ইনিংছ খেলাৰ কাৰণে হয়তো সেই খেলখনত খুব সহজে জয়লাভ কৰিছিল মুম্বাই ইণ্ডিয়ানছে, কিন্তু তাৰ পিছৰখিনি খেল এতিয়ালৈকে এখন খেলতো তেওঁলোকে সেই মুম্বাই ইণ্ডিয়ানছৰ যিটো বলিং লাইন আপ, প্ৰথমতে যেতিয়া আই পি এল আৰম্ভ হৈছিল সকলোৱে কৈছিল যে মুম্বাই ইণ্ডিয়ানছৰ যশপ্ৰীত বুমৰা, ট্ৰেণ্ট বল, দীপক চাহাৰ বা যথেষ্ট ভাল খেলুৱৈ আছে, ভাল বলাৰ আছে। চ' তেনেকুৱা এটা বলিং লাইন আপ লৈ পেলাই ইমান এটা অনুন্নত প্ৰদৰ্শন আগবঢ়াবলৈ হয়তো কোনো হোৱা নাছিলে। আৰু তেনে ক্ষেত্ৰত মই ভাবোঁ গোটেই প্লেয়াৰখিনিৰ মাজত এটা সম্পূৰ্ণ বুজাবুজিৰ অভাৱ, যিটো বুজাবুজিৰ অভাৱৰ কাৰণে হয়তো আজি মুম্বাই ইণ্ডিয়ানছৰ অৱস্থা এইটো হৈছে। তো প্ৰথম বেয়া লাগিছে যে ৰোহিত শৰ্মাক কেপ্টেইনশ্বিপৰ পৰা বাদ দিয়া হৈছে, কিন্তু পিছত গম পোৱা গ'ল যে মুম্বাই ইণ্ডিয়ানছে এটা য়ং মানে ল'ৰা স্থান দিব খুজিছে কেপ্টেইন হিচাপে ইন ফিউচাৰ 5-10 বছৰলৈ ভাবিছে, যাৰ কাৰণে ৰোহিত শৰ্মাক উপস্থিতিত হয়তো হাৰ্দিক পাণ্ডিয়াক কেপ্টেইন দিব পাৰে। হয়তো মোৰ মতে, হয়তো বহুতৰ মতে সেইটোৱে, কিন্তু এতিয়ালৈকে বহুতে ভাবিব পৰা নাই যে ৰোহিত শৰ্মা কিয় বাদ দিয়া হ'ল, হয়তো ময়ো ভাবোঁ। আৰু ৰোহিত শৰ্মা যদি এই 3 বছৰ থাকিলহেঁতেন নহয়, মই ভাবোঁ ফাইনেল যিখন নাজানো, কিন্তু টপ 4লৈ হয়তো খুব সুন্দৰকৈ গ'লহেঁতেন। কিন্তু এইবাৰ যিটো প্ৰদৰ্শন, সেই প্ৰদৰ্শনটো চাই লাগিছে যে টপ 4টো বাদ দিয়ক, হয়তো টেবুলৰ লাষ্টত হয়তো থাকিব মুম্বাই ইণ্ডিয়ানছ। তো এনেকুৱা প্ৰদৰ্শন আগবঢ়াইছে। আৰু এইটো কম কেপ্টেইনশ্বিপৰ অলপ অভাৱ হৈছে, কাৰণ কিয়নো ডিকক এনেকুৱা এটা সুন্দৰ ফৰ্মত থকা অৱস্থা, ডিকক 5 নম্বৰ খেলখন খেলোৱাৰ কি দৰকাৰ আছে, হয়তো তাৰ আগতে খেলাব পাৰিলে, কাৰণ ৰিকল্টনে মাত্ৰ এখন খেল ভাল খেলিছে, বাকী সকলো খেলখিনি ৰিকল্টনে বেয়া খেলিছে। তেনে অৱস্থাত ডিকক হয়তো 2nd বা 3rd মেচত সুযোগ দিব পাৰিলেহেঁতেন, কাৰণ 5 নম্বৰ খেলখনত সুযোগ দিয়ে ডিককে দেখাই দিলে যে বৰ্তমান ডিককৰ ওচৰত যথেষ্ট ফৰ্ম আছে, আৰু ডিকক যথেষ্ট অভিজ্ঞ খেলুৱৈ হয়। তেনে ক্ষেত্ৰত ডিককক প্ৰথমতে চান্স দিব লাগিছিলে বা যি কি নহওক। কিন্তু এতিয়াও বৰ্তমান মুম্বাই ইণ্ডিয়ানছৰ ওচৰত সেইখিনি সময় আছে, যিখিনি সময়
যথেষ্ট এটা টিমক টপ 4লৈ যাবলৈ। কাৰণ 2015 চনৰ হয়তো কথা সকলোৱে মনত আছে যে 2015 চনৰ ৰোহিত শৰ্মা নেতৃত্বাধীন প্ৰথম 6খন মেচৰ 5খনে পৰাজয় বৰণ স্বীকাৰ কৰিছিল মুম্বাই ইণ্ডিয়ানছে। তাৰপিছত 9খন মেচৰ 8খনতে জয়লাভ কৰি পেলাই টপ 4লৈ গৈ লাষ্টত ফাইনেল জিকিছিলে মুম্বাই ইণ্ডিয়ানছে। হয়তো সেইটো মুম্বাই ইণ্ডিয়ানছ বৰ্তমান আছে নাই নাজানো, কিন্তু হয়তো পিছৰ পৰ্যায়ত কিছু ক্ষেত্ৰত তেওঁলোকে উন্নত কৰিব লাগিব। বিশেষকৈ বলিং লাইন আপ যথেষ্ট বেয়া হৈছে, কেপ্টেনশ্বিপৰ কাৰণে কিয়ে নে বুজিৰ কাৰণে নে কিয়ে নে নাজানো, কিন্তু যথেষ্ট বেয়া হৈছে। সেইটো লাইন আপ হ'ব বুলি কোনো হয়তো ভবা নাছিলে যেতিয়া IPL আৰম্ভ হৈছিলে। সকলোৱে ভাবিছিলে যে বৰ্তমান এইবাৰ IPLত মুম্বাই ইণ্ডিয়ানছৰ দলটোৰ বলিং লাইন আপ যথেষ্ট ভাল হ'ব, কাৰণ কিয়নো তেওঁলোকৰ ওচৰত যথেষ্ট অভিজ্ঞ খেলুৱৈ আছে, যথেষ্ট ভাল খেলুৱৈ আছে, যথেষ্ট ভাল বলাৰ আছে, আৰু হাৰ্দিক পাণ্ডেয়ে বহুত ভাল বল কৰিব পাৰে। বা যি কি নহওক চাওঁচোন লাষ্ট পিছৰ খেলখিনি কি হয়গৈ।